150 আপোনালোকে পাই গৈছে এসো কিমান ধুনিয়া 137 মাত্ৰ 145 137 138 ৰ কালেকশন সো 140 এই নাইটি হোম 155 165 ত পাইছে কলিকতাৰ প্ৰকাশ এন্টাৰপ্ৰাইজত আপোনালোকে কেৱল মাত্ৰ জানেনে কিমান দামত পাইছে নাইটি আহক মই আপোনালোকক কৈ দিও কেৱল মাত্ৰ পাইছে 86 ত আপোনালোকে নাইটি আসক 86 ত নাইটি বিশ্বাস কৰিছে নে আসক কেৱল মাত্ৰ কলিকতাৰ প্ৰকাশ এন্টাৰপ্ৰাইজে আপোনালোকক দিছে 86 ত নাইটি আসক ৰাউন্ড নেকৰ নাইটি আপোনালোকে ৰাউন্ড নেক প্ৰিন্টেড নাইটি পাইছে কেৱল মাত্ৰ 86 ত এটো এটা স্যাম্পল হয় এটো ডিজাইন আৰু নাইটি আছে দাম 86 হয় কিন্তু আপোনালোকে বিভিন্ন ধৰণৰ প্ৰিন্ট বিভিন্ন ধৰণৰ কালাৰত আপোনালোকে নাইটি সমূহ পাই যাব এতিয়া সোক এটো হৈছে সোক উইন্টাৰৰ এটা ভাল সামাৰৰ এটা ভাল কালেকশন যেহেতু স্লিভলেস হয় আৰু স্লিভলেস নাইটি বা স্লিভলেস যিকোনো বস্তু ব্লাউজ কুৰ্তি এতিয়া আমি বেছিকে পিন্ধো আমাৰ চয়েস এটা বেছিকে থাকে স্লিভলেসত কিয়নো গৰম না লাগে এটো হৈছে কটনৰ হয় আৰু এটো হৈছে স্লিভলেস সোক ইয়াত আপোনালোকে হৰু ডাঙৰ কৰিব পাৰিব স্লিভস বিলাক কিমান হৰু কিমান ডাঙৰ কৰিব ৰাউন্ড নেকত আপোনালোকে পাব একদম এই নাইটিটো যেহেতু বজাৰত মোৰ মতে এইবিলাক 320 350 এইবিলাক সেল কৰে আপোনালোকে তাৰ আধা দাম মাত্ৰ 150 ত আপোনালোকে পাই গৈছে এসো কিমান ধুনিয়া ৰেড বা পিংক কালাৰ কিবাটা কালাৰৰ ভিতৰত আপোনালোকে এই নাইটিটো ৰাউন্ড নেকত তাৰ পাছত সোক আৰু কম দামত যদি আপোনালোকক লাগে নাইটি একদমে কম দামত এসো 95 তো আপোনালোকে ৰাউন্ড নেকত এসো ব্লুৰ ভিতৰত এসক আপোনালোকে এটা ধুনিয়াৰ ডিজাইনত আপোনালোকে 95 ত পাই গৈছে নাইটি আপোনালোকে যদি ডাঙৰ হয় সাইজ হৰু কৰিব পাৰিব এসক 95 ত নাইটি তাৰ পাছত সক আৰু কালেকশন আছে 90 ৰ এসক 103 টকাত নাইটি আপোনালোকে পাই গৈছে তাৰ পাছত সক এই ইয়েলো নাইটিটো আপোনালোকে ইয়াত বাটন আছে এসক বাটন আছে এই নাইটিটো আপোনালোকে 137 মাত্ৰ 137 ত আপোনালোকে পাইছে তাৰ পাছত সোক আৰু কিছুমান নাইটি আছে সোক 104 টকাত আপোনালোকে সিম্পল এই প্লেন ডিজাইনৰ নাইটিটো আপোনালোকে পাইছে আমাৰ ডেইলি ওয়্যাৰৰ কাৰণে নাইটি বহুত গুৰুত্বপূৰ্ণ বস্তু ছোৱালী মানুহৰ কাৰণে কিয়নো নাইটি পিন্ধি কাম আমি কমফৰ্টেবলি কাম কৰিব পাৰো আৰু পিন্ধিও আৰাম লাগে গৰমৰ কাৰণে ভাল হয় হাৰিতকে বহুত বেছি বেটাৰ হয় আৰু এই নাইটিটো আপোনালোকে কেৱল মাত্ৰ 104 টকাত পাইছে আপোনালোকে তাৰ পাছত এতিয়া সোক এই ৰেড নাইটিটো এইটো আপোনালোকে কেৱল মাত্ৰ 145 ত পাইছে কেৱল মাত্ৰ 145 এসক 145 ত আপোনালোকে পাই গৈছে নাইটি এসক 145 ৰ নাইটি হয় এটো তাৰ পাছত সোক এটো আছে বাটনত হয় ইয়াত বাটন আছে এই নাইটিটো আপোনালোকে পাই গৈছে এটো আপোনালোকে ইয়াত ফিটা আছে টাইট কৰিব পাৰিব ককালটো টাইট কৰিব পাৰিব এটো কয় কাফতান নাইটি বুলি কয় এটো খুব ট্ৰেন্ডিংত চলি আছে এই নাইটিটো ইয়াত আপোনালোকে ইয়েলোৰ ভিতৰত পাইছে সেম ইয়াত বাটন আছে ইয়াত হৰু ডাঙৰ কৰিব পাৰিব আৰু সোক সাইডৰ ডিজাইনটো আপোনালোকে ঠিক এনেকে পাব নাইটি এটো কাফতান নাইটি হয় জাস্ট লাইক হাবিবি তেনেকে আৰু হৈ যাব আপোনালোকে এটো পিন্ধিলে ঠিক আছে এতিয়া সোক কিছুমান আছে পেকেটিং কালেকশন এইবিলাক আপোনালোকে 4 পিস টোটাল লব লাগিব এইবিলাক প্ৰকাশ এন্টাৰপ্ৰাইজে নিজে ম্যানুফ্যাকচাৰ কৰা কাপোৰ হয় মই যেহেতু কলো আপোনালোকক আগতো যে কলিকতাৰ প্ৰকাশ এন্টাৰপ্ৰাইজ হৈছে কলিকতাৰ বিগেষ্ট গাৰ্মেন্ট ম্যানুফ্যাকচাৰ হোলসেলাৰ তেওঁলোকে এই নাইটি বিলাক কেৱল মাত্ৰ দিছে তেওঁলোকৰ নিজৰ কালেকশন হয় 131 ৰ টোটাল 4 পিস লব লাগিব বিভিন্ন কালাৰত আপোনালোকে এই নাইটি বিলাক পাই যাব এসক এই নাইটি বিলাক আছে ইয়াত সক আপোনালোকে প্ৰিন্ট বেলেগ বেলেগ পাই যাব তাৰ পাছত সোক এই নাইটিটো এইটো আপোনালোকে পাইছে 137 ত কালাৰ ইয়া চাৰিটা আহিব পিংক অৰেঞ্জ বা ইয়েলো গ্ৰীন আৰু এটো হৈছে অৰেঞ্জ কালাৰ তেনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ কালাৰৰ নাইটি ইয়াত পাই যাব এইবিলাক সোক সব নাইটিৰ কালেকশন এয়া সোক এটো হৈছে তেওঁলোকৰ নাইটিৰ কালেকশন এয়া তেওঁলোকে মাল লৈ আহিছিলে সোক কাস্টমাৰে এয়া সোক তেওঁলোকে নাইটি ললে এয়া সোক নাইটি কুৰ্তি বিভিন্ন ধৰণৰ কালেকশন তেওঁলোকে ললে আৰু সোক এতিয়া হৈছে এই নাইটি বিলাক সোক এইবিলাক এটো হৈছে 138 ৰ কালেকশন সোক কিমান ধুনিয়া প্ৰিন্টটো সোক ইমান ধুনিয়া প্ৰিন্টৰ আপোনালোকে ইয়াত পাই গৈছে সোক তাৰ পাছত এটো সোক এটো হৈছে পাৰ্পল কালাৰৰ ভিতৰত আহিব 140 এই নাইটি সমূহ আপোনালোকে
আৰামছে 250 to 300 আপোনালোকে এই নাইটিসমূহ চেল কৰিব পাৰিব আমাৰ অসমত। এয়া চাওক, এইটো ৰাউণ্ড নেকত আছে। মই বিভিন্ন ধৰণৰ নেক দেখালো, যেহেতু বেছিভাগ মানুহে ৰাউণ্ড নেক পিন্ধি ভাল পায়, ৰাউণ্ড নেক বহুত কমফৰ্টেবল হয় পিন্ধিবলৈ। বেছিভাগ কালেকশ্যন ৰাউণ্ড নেকত আছে। তেওঁলোকৰ এটা বস্তু ভাল কি, তেওঁলোকে জিটি কালেকশ্যন নাৰাখে, যি কালেকশ্যন বেছিকে চলে বা আমাৰ অসমত চলিব সেইবিলাক কালেকশ্যন তেওঁলোকৰ ওচৰত আছে। আৰু এটা কথা, তেওঁলোকৰ নিজৰ ৱেবছাইট আছে ৰেডিমেডৱালা বুলি, তাত আপোনালোকে সাৰ্চ কৰিব পাৰে RMW ৰেডিমেডৱালা। তেওঁলোকৰ সেই ৱেবছাইটত বিভিন্ন ধৰণৰ কালেকশ্যন আছে, যেনেকৈ আপোনালোকে মিছো ফ্লিপকাৰ্ট চাই, ঠিক তেনেধৰণে। তাৰ লগতে এটা কথা হৈছে, তেওঁলোকে অনলাইন অফলাইন দুটা পেমেণ্ট মেথড ৰাখে। এয়া চাওক, এইটো আপোনালোকে পাইছে 155ত। এয়া চাওক 155, কেৱল মাত্ৰ 155ত আপোনালোকে চাওক এইটো পাই গৈছে। তাৰ পাছত এইটো চাওক আপোনালোকে 165ত পাইছে। এয়া চাওক 165ত কিমান ধুনীয়া কালেকশ্যন। মই আপোনালোকক ক'লোৱেই তেওঁলোকে দুটা পেমেণ্ট মেথড ৰাখে, এটা হৈছে অনলাইন, এটা হৈছে অফলাইন। যদি আপোনালোকে অনলাইন মাল কিনে তেনেহ'লে আপোনালোকে মিনিমাম 20,000ৰ মাল কিনিবই লাগিব, আৰু যদি অফলাইন কিনে তেনেহ'লে আপোনালোকে এটলিষ্ট 5,000 টো ল'বই লাগিব, তাতকে কম মাল দিয়া নহয় আৰু সিংগল পিস মাল দিয়া নহয়। যেতিয়া আপোনালোকে মাল ল'ব আহিব, চাওক তেওঁলোকক ভালদৰে গাইড কৰি দিছে কেনেকৈ মাল ল'ব লাগে, কি মাল যাব নাযাব, আৰু সব মাল তেওঁলোকক খুলি খুলি দেখুওৱা হৈছে কি কালেকশ্যন আছে। সকলোখিনি আপোনালোকক হাতেৰে চুই খুলি পিনে পেকেটৰ পৰা উলিয়াই এটা এটা কালেকশ্যন এনেকৈ ধুনীয়াকৈ আপোনালোকে দেখুওৱা হ'ব, খুলি খুলি আপোনালোকে চাব পাৰিব। যেতিয়া আপোনালোক আহিব, এজন সেলছমেন থাকেই লগত। এইটো চাওক, এইটো 102 টকাত আপোনালোকে পাই গৈছে। 102 টকাত চাওক কিমান ধুনীয়া নাইটি। আপোনালোকে চিন্তাও কৰিছেনে ইমান কম দামত নাইটি পোৱা গৈছে? সেয়া চাওক, এইবিলাক কিছুমান বক্স কালেকশ্যন হয়। আৰু যদিহে আপোনালোকে এইসমূহ কালেকশ্যনবিলাক ল'ব বিচাৰে, বেছিকৈ হাউচ ৱাইফসকল, তেনেহ'লে আপোনালোকে কলিকতাৰ প্ৰকাশ এণ্টাৰপ্ৰাইজত আহিব পাৰে। স্ক্ৰীণত দিয়া আছে কণ্টেক্ট নাম্বাৰ, তালৈ ডেছক্ৰিপশ্যনত এড্ৰেছ আছে। আজিৰ এই ভিডিঅ'ত এইখিনি দেখালোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। चलो फटाफट से सब्सक्राइब करो, और हाँ, जो घंटी नजर आ रही है फटाफट से बिना देरी किए इस पर क्लिक करो।